Hello everyone, welcome back to my YouTube channel Dear Rashid YouTube channel লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই এটা বিশেষ ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছো। এই ভিডিওটোৰ জৰিয়তে বঙাইগাঁও সৰ্বশিক্ষা অভিযান মিছনৰ পৰা প্ৰকাশিত এই চিঠিখনৰ সবিশেষ মই আপোনালোকক জনাব খুজিছো। আপোনালোকে যদি চেনেলটো নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল নোটিফিকেশন অন কৰি ৰাখিব যাতে এনে ধৰণৰ ভিডিও আপোনালোকে পৰৱৰ্তী সময়ত পাই থাকে। তো বলক আমি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। বঙাইগাঁও ডিস্ট্ৰিক্টৰ সকলো ব্লক মিছন কোঅৰ্ডিনেটৰ সকললৈ আহিছে আৰু এই চিঠিখনৰ জৰিয়তে ম্যাথছ আৰু সায়েন্স অলিম্পিয়াডৰ কথা কোৱা হৈছে। ম্যাথছ আৰু সায়েন্স অলিম্পিয়াড কি এটা পৰীক্ষা হয় ম্যাথছ আৰু সায়েন্সৰ যে ছাত্ৰ ছাত্ৰীসকলে যাতে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত ভয় নাখায়, ম্যাথছ সায়েন্সৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা ফিল নকৰে, তাৰ কাৰণে প্ৰতি বছৰে এই পৰীক্ষাটো হৈ থাকে। গতিকে এই পৰীক্ষাটো অনুষ্ঠিত হ'ব MES और MVS অৰ্থাৎ ME স্কুল আৰু MV স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু ক্লাছ 6 ৰ পৰা 8 লৈকে অনুষ্ঠিত হ'ব। আৰু এই পৰীক্ষাৰ বিষয়সমূহ হৈছে সায়েন্স এণ্ড ম্যাথমেটিক্স ৰিলেটেড টপিকস, কারেন্ট অ্যাফেয়ার্স, inventions and discoveries, biographies, awards, personalities related to science and maths। আৰু ইয়াৰ কাৰণে প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পৰা ME আৰু MV স্কুলৰ প্ৰধান শিক্ষকৰ পৰা কম্পোজিট স্কুলৰ প্ৰধান শিক্ষকৰ পৰা 6 ৰ পৰা 8 ৰ ছাত্ৰ ছাত্ৰীসকলৰ নাম বিচৰা হৈছে যে প্ৰতিখন বিদ্যালয়ৰ পৰা 3 জনকৈ ছাত্ৰ ছাত্ৰীৰ নাম বাছনি কৰি দিব লাগিব। যিসকল ছাত্ৰ ছাত্ৰী পঢ়া শুনাত ভাল হেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী 3 জনৰ নাম দিব লাগিব। আৰু এই 3 জন ছাত্ৰ ছাত্ৰীৰ দ্বাৰা গঠিত যেটো ক্লাষ্টাৰ লেভেল অলিম্পিয়াড হেতু 19 ডিসেম্বৰত অনুষ্ঠিত হ'ব। আৰু এই ক্লাষ্টাৰ লেভেলৰ পৰা দুজন প্ৰথম হোৱা ফাৰ্ষ্ট সেকেন্ড হোৱা দুজন ছাত্ৰক বাছনি কৰা হ'ব আৰু তেওঁলোকৰ দ্বাৰা গঠিত ছাত্ৰ ছাত্ৰীসকলক আকৌ ডিস্ট্ৰিক্ট লেভেলত অলিম্পিয়াড অনুষ্ঠিত হ'ব ডিসেম্বৰ মাহৰ 27 তাৰিখত। তো আজিৰ ভিডিওটো ইয়াৰ ওপৰতে প্ৰস্তুত কৰা হৈছে, গতিকে আপোনালোকে আশা কৰো বুজিব পাৰিলে। তো এনেকুৱা ধৰণৰ আৰু ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল নোটিফিকেশন অন কৰি ৰাখিব। থ্যাংক ইউ।